Yes, মোৰ ড্ৰামা কি খাবা French fries. বলা তেতিয়াহ'লে মোক হেল্প কৰিবা মোৰ ড্ৰামে বাজে বোলে আজি ফ্ৰেঞ্চ ফ্ৰাইজ খাই সেইবাবে ভাবিলোঁ তাক মই বনাই দিওঁ পেৰি পেৰি ফ্ৰেঞ্চ ফ্ৰাইজ ডাঙৰ দুটা আলু ভালদৰে ধুই গুচাই মেলি এতিয়া দীঘল দীঘলকৈ কাটি লৈছোঁ এতিয়া নেক্সট ষ্টেপটোলৈ যাওঁ বলক আলুখিনি উতলি থকা পানীত ঢালি দিম লগত দিছোঁ নিমখ আৰু ভিনেগাৰ 30 ছেকেণ্ডমানৰ কাৰণে বইল কৰি ল'ম পানীখিনি ড্ৰেইন কৰি আলুখিনি স্প্ৰেড কৰি দিছোঁ টিচু পেপাৰ এখনৰ সহায়ত গোটেইখিনি পানী টুকি লৈছোঁ দেখিছে নহয় অকণো পানী নথকাকৈ শুকুৱাই পেলালোঁ ইয়াত এতিয়া 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ আৰু 2 চামুচ পেৰি পাউডাৰ আৰু অলপমান নিমখ দি ভালদৰে সানি ল'ম গৰম তেললৈ ভয় লাগে ন কিন্তু দেখিছে নহয় কথা অকণো নুশুনে সিহে বোলে কেৰাহী আলুখিনি ভাজি থাকোঁতে মন কৰিব যাতে গেছ ফ্লেমটো হাই থাকে তেতিয়াহে ফ্ৰেঞ্চ ফ্ৰাইজখিনি বাহিৰৰ পৰা ক্ৰাঞ্চি আৰু ভিতৰৰ পৰা চফ্ট হ'ব ওপৰত মই পেৰি পাউডাৰ দিছোঁ এণ্ড ইটছ ডান ফ্ৰেঞ্চ ফ্ৰাইজ Thank you very much. পেৰি পেৰি ফ্ৰেঞ্চ ফ্ৰাইজ য়াম আন এটা ভিডিঅ'ত আকৌ লগ পাম